নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ সকলো কুশলে আছে। মই গীতাঞ্জলি ডেকাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এক নতুন ভ্লগলৈ। আৰু আজি 2023 বৰ্ষৰ অন্তিমটো দিন, 31 তাৰিখ আজি। ভাবিলোঁ এইটো বছৰৰ শেষৰটো ভিডিঅ' বনাই লওঁ, বহুত দিন ভিডিঅ' একো বনোৱা নাই। আৰু আজি দেখুৱাম মই নিজ হাতেৰে নিৰ্মাণ কৰা কিছুমান বস্তু। বহুত বেছি নহয়, ভালো নাই হোৱা সিমান এটা, হ'লেও দেখুৱাবলৈ চেষ্টা কৰিম। তেনেহ'লে আহকচোন চাই লওঁ বস্তু কেইপদ। এয়া মই কৰা ফুল, আৰু এইখন কাপোৰতে আজি বস্তু কেইপদ দেখুৱাই দিম। প্ৰথমতে দেখুৱাই লৈছোঁ এই চাকি গছ। এই চাকি গছ এইবাৰ দেৱালীত জ্বলালোঁ, অলপমান ক'লা পৰি আছে, তথাপিতো দেখুৱাই দিলোঁ। এই গছ এগছ চাকি, ময়ূৰ চৰাই আকৃতিৰ এই চাকি গছ। কেনেকুৱা লাগিছে মোক জনাবচোন বাৰু। এয়া বগা হাতী। বগা হাতী বোলে মানুহৰ ঘৰত থাকিব লাগে, সেইবাবে বনালোঁ, এনেদৰে ৰং কৰি দিছোঁ। আপোনালোকৰ দিনটো শুভ হ'ব এই বগা হাতীটো দেখি পিনে। কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব। এইটো মাটিৰেই ফুল বনালোঁ, গোলাপ ফুল। কেনেকুৱা হৈছে জনাবচোন দেই। এইটো হৈছে পুতলা এটা বনালোঁ, পেলনীয়া মোজাৰ পুতলা হয়। প্ৰথম বনাবলৈ চেষ্টা কৰিছোঁ। এখন বাৰ্থডে কাৰ্ড, ধুনু মইনাৰ কাৰণে বনালোঁ। এইকেইটা জাপি বনালোঁ সৰু সৰুকৈ মাটিৰে। এজনী নাচনী ভণ্টি বনালোঁ। কেনেকুৱা হৈছে জনাবলৈ নাপাহৰিব কিন্তু একদম। এয়া বহুত দিন হৈ গ'ল বনোৱা, এতিয়া লেতেৰা হৈ গ'ল আৰু এইটো আৰু পেলাই দিবলগীয়া হৈছে, হ'লেও দেখুৱাই দিছোঁ আপোনালোকক। আৰু এয়া বনাইছোঁ ফুল, গোলাপ ফুল, কাপোৰৰ হয়। আৰু এইখন কি বুলি কয় জানো, ইমান নাজানো মই। চাৰ্ট আনিলে যে পায় তলত সেই বস্তুটো, কিবা ফ্ৰম টাইপৰ। আকৌ এয়া আমুলৰ যিটো বটল, আমুল কুলৰ, সেই বটলটো এনেদৰে কৰি দিছোঁ ৰং। এইটো প্লাষ্টিকৰ বটল কাটি বনাইছিলোঁ ফুল। আগতে বহুত ভাল লাগিছিলে এইবিলাক বস্তু বনাই, এতিয়া বনাবলৈ এৰি দিলোঁ বাৰু। এইটো এটা মোজাৰ বনাইছোঁ। এয়া বনাইছোঁ গণেশৰ মূৰ্তি, চিমেণ্টৰ বনাইছোঁ। ভাল নহ'ল, হ'লেও দেখুৱাই দিছোঁ আৰু। এইটো দেখিছেনে, নাৰিকল বাতিৰ বনাইছোঁ। এইটো বনাইছোঁ, এই ডালটো হৈছে চাহ গছৰ, আৰু ৰং কৰি দিছোঁ, ইয়াত পাত লগাই দিছোঁ। তাৰপিছত ইয়াত এইখিনি চিমেণ্ট দি দিছোঁ তলত, আৰু ধুনীয়াকৈ এটা চৰাই বাহো বনাই দিছোঁ। চৰাই বাঁহত দুটা ডিম দি দিছোঁ অকণমান অকণমান। এইকেইটাও বনাইছোঁ মাটিৰে পুতলা। তেতিয়া প্ৰথম বনাইছিলোঁ, বহুত বেছি ভাল নহ'ল। আৰু এইটো এটা বনালোঁ, বহুত দিন হৈ গ'ল, অকণমান ৰং চং গৈছে আৰু। কেনেকুৱা হৈছে ক'বচোন বাৰু। এইটো ইউটিউবৰ পৰা চাই বনালোঁ। বেৰখন একেবাৰে চাল বাকলি গুচি গৈছে, সেইবিলাক বাৰু আওকাণ কৰিব। হাত পাতৰ বনালোঁ। এইটো এটা বনালোঁ পুতলা। আজিকালি যিটো পলিথিন ওলাইছে, তাৰে কাটি কাটি এনেদৰে ফ্ৰক পিন্ধাই দিলোঁ। কেনেকুৱা হৈছে জনাবলৈ নাপাহৰিব দেই। এইকেইটা বনাই থৈছোঁ, এতিয়া শুকোৱা নাই, শুকালে ৰং কৰিব লাগিব আৰু। ৰ'দত দি থৈ দিছোঁ এতিয়া।
বস্তুসমূহ দেখুৱালোঁ, কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো যদি ভাল লাগিছে শ্বেয়াৰ কৰিব নাপাহৰিব, লগতে লাইক কৰিব, কমেণ্ট কৰিব। আৰু সকলো বন্ধু বান্ধৱীকে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ। আহিবলগীয়া প্ৰতিটো মুহূৰ্তই আপোনালোকৰ সুখময় হওক আৰু প্ৰতিটো দিনে আপোনালোকলৈ কঢ়িয়াই আনক সমৃদ্ধিৰ বতৰা, তাৰে কামনা কৰিলোঁ। ধন্যবাদ।